নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এইবাৰ মই পুনৰ অন্য এটা বিষয়লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অসমীয়া নাৰী যে অবলা বা পিছপৰা নহয় তাৰ প্ৰমাণ পাৰ হৈ যোৱা বছৰটোৰ পৰা প্ৰতিফলিত হৈছে। প্ৰথমতে ক্ৰীড়া ক্ষেত্ৰখনত অংকুশিতা বড়ো, তাৰ পাছতে হিমা দাস, সাংস্কৃতিৰ দিশত ৰীমা দাস আৰু এতিয়া শেহতীয়াকৈ জ্ঞানৰ ভাণ্ডাৰলৈ প্ৰশ্নোত্তৰৰ ৰিয়েলিটি শ্ব'ত বিনীতা জৈন। बहुत बहुत बधाई आपको। आप इस सीजन की पहली करोड़पति हैं। अब आ रहा है कोटि की चोटी का प्रश्न जिसका मूल्य है 7 करोड़ रुपए। वेरी केयरफुली विनीता जी, इसका मूल्य है 7 करोड़ रुपए। 7 करोड़। इत्मीनान से सोचिए आप। सही हो गया 7 करोड़ रुपए, गलत हो गया। সনি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' বিগ বি অমিতাভ বচ্চনৰ কৌন বনেগা কৌড়পতিত ভাগ লৈ 2018 চনৰ প্ৰথম কৌড়পতি হ'বলৈ সক্ষম হোৱা বিনীতা জৈনৰ ঘৰ গুৱাহাটী। বিগ বিৰ 14টা প্ৰশ্নৰ উত্তৰ দি 1 কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে আৰু প্ৰথম অসমীয়া হিচাপে স্থান পাইছে। 2টি সন্তানৰ মাতৃ বিনীতা জৈনৰ স্বামী এজন ইঞ্জিনিয়াৰ আছিল, যাক কেইবছৰমানৰ আগতে উগ্ৰপন্থী সংগঠনে অপহৰণ কৰিছিল। ইয়াৰ পাছতো তেখেতে মানসিকভাৱে ভাগি পৰা নাই। তেখেতে কৌন বনেগা কৌড়পতিৰ দৰে এটা ৰিয়েলিটি শ্ব'ত ভাগ লৈ বিজয়ী হ'বলৈ সক্ষম হৈছে। তেখেতৰ এই সাহসী পদক্ষেপৰ লগতে উন্নত মানসিকতাক ধন্যবাদ জনাইছো। এই শ্ব'ৰ অন্তিমটো পুৰস্কাৰ 7 কোটি টকাৰ। এই পুৰস্কাৰ লাভ কৰিবলৈ আৰু এটা প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব তেখেত। এই প্ৰশ্নটোৰ উত্তৰ যথোচিতভাৱে দিব পাৰিলে তেখেত এই 7 কোটিৰ বিজেতা হ'ব পাৰিব। এতিয়া অপেক্ষা মাথো 2 অক্টোবৰলৈ। সেইদিনা টেলিকাষ্ট হ'ব লগা খণ্ডটোত বিনীতা জৈনৰ পৰৱৰ্তী ভাগ্য নিৰূপণ হ'ব। লাক এণ্ড চান্স যদি তেখেতৰ জ্ঞানৰ পৰিসৰে সহায় কৰে তেনেহ'লে নিশ্চয় জয়ী হ'ব। বন্ধু বান্ধৱীসকল, আমাৰ অসমীয়াৰ গৌৰৱ গুৱাহাটীৰ বিনীতা জৈনে KBCৰ ষ্টুডিঅ'ৰ পৰা 1 কোটিকে লৈ ঘৰলৈ উভতেনে 7 কোটি টকাৰ দৰে এটা মোটা অংকৰ টোপোলা লৈ ঘৰলৈ উভতে, সেয়া জানিবলৈ নিশ্চয় আপোনালোকো এক্সাইটেড হৈ আছে। ইয়াৰ বাবে অপেক্ষা কৰক 2 অক্টোবৰৰ নিশা 9 বজালৈ। আৰু আপোনালোকৰ টিভি বা স্মাৰ্টফোনটোত সনি টিভি এক্টিভ আছেনে নাই এবাৰ পৰীক্ষা কৰি লওক। গতিকে তেখেতৰ সফলতাৰ কামনাৰে আজিলৈ মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো আৰু এই এপিছডটো সামৰণি মাৰিছো। পুনৰ লগ পাম বেলেগ এটা বিষয় লৈ। বন্ধু বান্ধৱীসকল, বিভিন্ন বিষয়ৰ সামগ্ৰিক আলোচনাত ভাগ ল'বলৈ আপোনালোকে মোৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। আজিৰ এই এপিছডটো কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।